নমস্কাৰ বন্ধুসকল, আপোনালোক পুনৰ এবাৰ স্বাগত জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। তো আপোনালোকে শেষৰ ভিডিঅ'টো দেখা পাইছিল যেন কেনেকৈ ঋতুৰাজ আৰু ঋতুৰাজৰ তিনি বন্ধু ধেমালি কৰি এটি সুন্দৰ ধুনীয়া ৰাস্তাৰে আকাশী গংগালৈ গৈছিল। আৰু ঠিক তেনেদৰে আজিৰ ভিডিঅ'টো চাওঁগে বলক আকাশী গংগাৰ সুন্দৰ সুন্দৰ দৃশ্য আৰু ইহঁত চাৰিজনৰ মিলা প্ৰীতি আৰু ধেমালি। গাছি আকাশী গংগাৰ গেট হয়, শ্ৰী শ্ৰী আকাশী গংগা শিৱ প্ৰধান। এইপিনে আমি এইপিনে নাযাওঁ, চাইডেদি যাওঁ কাৰণ জোতা টোতা আছে না, চ' এইপিনে যাব নাপায়। এইপিনে যাওঁ ব'লা, হে ব'লা আহিলোঁ গাইছ। এই চাওক, এইটো হৈছে মন্দিৰ আকাশী গংগা। চাওক ইমান পিচফুল জেগা নহয়, ইমান মানে মন মুহি যোৱা জেগা। যাওঁ এতিয়া তালৈ, ইটো চিধা মন্দিৰ হৈ পেলাই গৈছে আৰু ইহঁতকেইটা ছাইডেদি গৈছে, মোৰ ছাইডেদি আহিছোঁ। তো এই চাওক মহাদেৱ ভোলেনাথ, এয়া ভোলেনাথে আমাক আশীৰ্বাদ দি আছে, ভোলে। আৰু বলক এতিয়া আমি ধুনীয়া ধুনীয়া জেগা চাওঁ। ধুনীয়া জেগা মানে কি, ইয়াত চাবলগীয়া জেগা মানে পাহাৰ ঝৰ্ণা, বহুত ধুনীয়া আৰু কি ক'ম, পিচফুল জেগা। চাওক গাইছ, আহি গ'লোঁ ফাইনেলি। এইফালে চব জংঘল পাহাৰ আৰু ই চাওক পানী ঝৰ্ণা পৰি আছে, একদম ক'ৰ ওপৰৰ পৰা পৰি আছে চাওক গাইছ। তো এতিয়া আমি মন্দিৰৰ ভিতৰৰ পৰা আহোঁ এবাৰ। মন্দিৰত বাবাক দৰ্শন কৰিব আহিছোঁ, এতিয়া বাবাৰ ওচৰত নগ'লে এবাৰ আকৌ বাবাই বেয়া পাব, চ' বাবাৰ ওচৰৰ পৰা এবাৰ আহোঁগৈ। গাইছ ইয়াত থাম হয়। তো গাইছ এতিয়া আমি সেৱা কৰিলোঁ, সেৱা কৰি পেলাই এতিয়া মন্দিৰৰ পৰা ওলাইছোঁ। এতিয়া আমি হেৰিলৈ যাওঁ, তো ঝৰ্ণাৰ ওচৰলৈ যাওঁ। ঝৰ্ণাৰ ওচৰত গৈ পেলাই ঝৰ্ণা চাম গৈ পেলাই। আৰু এইকেইটা চাম, ইমান পিচফুল জেগা যে ইয়াত চিঞৰ বাখৰ কৰিব মন নাযায়, ইমান ধুনীয়া, একদম মন শান্তি হৈ যোৱা জেগা হয়, ইমান ধুনীয়া জেগা হয়, মন শান্তি কৰি দিয়ে ইয়াত। এই চাওক যাম, এতিয়া পানীৰ ওচৰলৈ যাম। একদম একদম ওচৰত যোৱা নিষেধ কৰি থৈছে, চ' ওচৰত যাব নোৱাৰিম। তো গাইছ এতিয়া আমি গৈ আছোঁ পানীৰ ওচৰলৈ, য'ত হেৰি পৰি আছে, ঝৰ্ণা পৰি আছে, তালৈ গৈ আছোঁ। আৰু ৰাস্তাবোৰো এতিয়া গোটেই চাওক, সিহঁতকেইটা গ'লেও ওপৰলৈ আৰু তাত পানী পৰি আছে, বেছি ওচৰলৈ যাব নিদিয়ে, সেইপিনে নিষেধ কৰি থৈছে। তো সেইপিনে যাব নোৱাৰিম, ওচৰলৈ যাম, যিমানখিনি যাব পাৰোঁ সিমানখিনি যাম, সিমানখিনি দেখাম। আৰু মোৰ ভইচটো হয়তো বেয়া আহিব পাৰে, ডিঙিটো বেয়া হৈ আছে কেইদিনমানৰ পৰা। চ' আমি বহুতখিনি আহি পালোঁ। চাওক গাইছ ভিউ, এয়া ঝৰ্ণা পৰি আছে, ইহঁতকেইটা ওপৰলৈ উঠিছে, কিন্তু পিছল বহুত হৈ আছে। ত' ঐ পিছল আছে। তো গাইছ বেলেগ পিচফুল জেগাত আহিছোঁ এতিয়া, আৰু অলপ আগবাঢ়ো যিমানখিনি পাৰোঁ। পিছল আছে, যাবই ভয় লাগে পৰি যাওঁ বুলি, কাৰণ বৰষুণ পৰি আছে কেইদিনমান লাগাতাৰ। আজি 5 দিনৰ পৰা লাগাতাৰ বৰষুণ দি আছে, আজি অলপ কমিছে। গতিকে ভাবিছোঁ এবাৰ যাওঁ, গৈ পেলাই যাওঁ মানে ইয়ালৈ আহোঁ আৰু আহি পেলাই ধুনীয়াকৈ অলপ, বহুত দিনৰ পৰা ব্লগো বনোৱা নাই, চ' ব্লগটো কণ্টিনিউ হ'ব আৰু অলপ ঘূৰা হ'ব। চ' ঘূৰিবও আহিলোঁ
ব্লগো দেখা পাইছোঁ এতিয়া আপোনালোকে একদম ওপৰৰ জেগাটো চাওক এইয়া চাওক একদম তাৰপৰা পানী পৰি আছে এই ওপৰৰ পৰা চ' ওপৰৰ পৰা ক'ৰ পৰা পানী আহিছে আজিলৈকে কোনো গম নাপায় আকাশগংগা পানী যে ক'ৰ পৰা আহে বহুত মানুহ গৈছিলোঁ বিচাৰি কিন্তু আজিলৈকে ঘূৰি কেতিয়াও বিচাৰি পোৱা নাই চ' আমিও অলপ ওচৰলৈ যাওঁ গৈ পেলাই তাৰপিছত আপোনালোকক ভিউ দি আছোঁ চাওক গাইজ সিহঁতো হৈছে কৈ মিল গেয়া লোহিতৰ নিচিনা ডাঙৰটো হৈছে কিন্তু ভিতৰৰ পৰা এতিয়াও ডাঙৰ হোৱা নাই আৰু সৰু মানুহৰ নিচিনা পানীৰ লগত খেলি কৰি ধেমালি কৰি আছে তো গাইজ মজা লাগি গৈছে আৰু ইটো একদম মুখ চুখ খালি গা ধুব বাকী ইমান মানে ভিজিছে খালি গা ধুব বাকী আৰু এইকেইটা চাওক এটা ভিজি কৰি অৱস্থা নাই এনেকুৱা মজা মানে কি কম আৰু ই হৈছে ই ফটোশ্বুটৰ হয় ফটোগ্ৰাফাৰ চৰি আৰু এতিয়াও পানীৰ লগত খেলি আছে সৰু পোৱালিৰ নিচিনা বেলেগ মজা আৰু এইপিনেতো আৰু যোৱাই নাই সেইপিনে যাব বাকী আছে এইপিনে বেৰা মাৰি দিছে এইপিনৰ পৰা ওপৰলৈ যাব নিদিয়ে আৰু চাওক এইয়া পানী পৰি আছে তাক ওপৰৰ পৰা একদম ওপৰৰ পৰা পানী পৰি আছে পানী পৰি এয়া পানী গৈ পেলাই চব নদীয়ে ক'ৰবাত গৈ পেলাই জইন হ'ব চাগে গম নাপাওঁ ৰ'বাত তেতিয়া কিন্তু আহি একদম মন ভৰি গৈছে একদম আৰু মন্দিৰটো চাওক ইমান ধুনীয়া জেগাত মন্দিৰটো গৈছে এতিয়া নহয় বহুত আমাৰ জন্ম হোৱা নাই তেতিয়াৰ পৰাই এইটো মন্দিৰ জেগাটো আছে একদম বহুত বছৰ আগৰ পৰা কিমান বছৰ মই নিজেও সঠিক ক'ব নোৱাৰোঁ কিন্তু বহুত আগৰ পৰাই আছে সেইটো জানো আৰু গাই চাওক এই পোৱালি সোপালে চাওক কেনেকৈ পানীৰ লগত খেলি আছে সেই চাওক পৰিবা কৃষ্ণ পৰিবা পানীৰ লগত খেলি আছে তই পানীৰ লগত বেছি নেখেলিবা জ্বৰ হ'ব ব'লা ঐ জাষ্ট গ' গাইজ এই চাওক গাইজ ইমান ধুনীয়া ভিউ মানে কি ক'ম কৃষ্ণ ইয়াতে ঘৰ এটা বনাই থাকি যাওঁ ব'লা চাওক গাই চাওক ইহঁতে এতিয়াও ইমান পবিত্ৰ জেগাত আহিছে হ'লেও গালি দিয়ে এৰা নাই এতিয়ালৈকে অভদ্ৰ ল'ৰা এইটো গালি দিয়া মানুহটো ইমান গালি দিয়ে গাইজ আমি ইমান ধুনীয়া জেগাত আহিছোঁ এতিয়া আমি আৰু এক্সপ্ল'ৰ কৰিম ব'লক আৰু এতিয়া আমি যাম হেৰি পাৰ্ক দেখাম গৈ পেলাই গাইজ তাৰপিছত পাৰ্কত গৈ পেলাই লগ পাম চাওক গাইজ ইমান ধুনীয়া ভিউ সিহঁতে কৈ আছে বোলে তোৰ বোলে কথা নাই কথাটো সঁচা হৈছে ইমান ধুনীয়া ভিউ দেখাৰ পিছত মুখেৰে কথা নোলোৱা হৈ যায় কিন্তু জেগা চাই ভাল লাগি গ'ল সেইটো কাৰণে এইকেইটা চাওক এতিয়া তাতে আছে আহাই নাই গাইজ এটা বস্তু দেখিছোঁ যিটো বস্তু মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান বছৰৰ পৰা আহি আছোঁ কিন্তু আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু বস্তুটো আপোনালোকক দেখাম আপোনালোকে গেছ কৰিবচোন মোৰ জন্মৰ আগতে বনোৱা বস্তু সেইবিলাক কিন্তু আজিলৈকে দেখা নাই আজি দেখিছোঁ এই বস্তুটো কি ক'ব ভালকৈ চাওক গাইজ এই বস্তুটো কি হয় কওকচোন এইটো এটা মূৰ্তি হয় যিটো বহুত বছৰৰ আগত বনোৱা হৈছিল মোৰ জন্মৰ আগত কিন্তু মই আজি দেখা পাইছোঁ এই বস্তুটো হৈছে এটা হাতী শুই আছে কিন্তু মই আজি খেয়াল কৰিছোঁ বস্তুটো আজি ইমান বছৰৰ পৰা চ' চাই পেলাই মই মানে আমেজিং ফিল হৈছে চ' এতিয়া পাৰ্কত যাম ব'লক পাৰ্ক চাই আহিম গৈ পেলাই সেইটো পাৰ্ক হয় অৱস্থা নাই চাওক ই বলাৰ হয় এই চাওক দেখিছে মানে সৰু পোৱালিৰ একো এটা গুণ এৰা নাই ইহঁতে ঐ ইধৰ চে আজা ব্ৰ গাইজ এই ক্ষেত্ৰলৈ চাওক এই ক্ষেত্ৰত এইবাৰ মানে হেৰি এইটো UPSC ক্ৰেক কৰিবলৈ কাৰণে বহুত টেনশ্যন আছে চাওক গাড়ীত অহা সময়তো পঢ়ি আছে চাওক আমাৰ স্কাৰ্ট ডুবাই গাইজ UPSC বোলে ক্ৰেক কৰিয়ে দিব বোলে কিন্তু এতিয়া মানে কাৰোবাক চেলেঞ্জ দিছিলে নে কি কৰিছিল গম নাপাওঁ কিন্তু কাৰোবাক কৰিছে আৰু এতিয়াও টেনশ্যন আছে বেচাৰ ইমান টেনশ্যন থাকে এনি টাইম চাওক হাই কৈ দিয়া এবাৰ হাই গাইজ মানে গাইজ মানে এনাৰ্জি নাইকিয়া হ'ল পঢ়ি আৰু ইটো কথা কৈ লাভ নাই আৰু এখাদে চেক পানীত ভিজি কৰি অৱস্থা চাই তেতিয়া জ্বৰ নহয় পেলাই কি হ'ব কওক পূৰা অৱস্থা বেয়া আৰু এই জেগাটো দেখিছে এই জেগাটো মোৰ বহুত ভাল লাগে কাৰণ ইয়াত এবাৰ মই আহিছিলোঁ মোৰ বাহঁতৰ লগত আহিছিলোঁ ইয়াত তো বাহঁতৰ লগত যেতিয়া আহিছিলোঁ তেতিয়া জেগাডোখৰত মানে বেলেগ এটা আছিল আজিকালি কিবা এটা চেঞ্জ লাগি আছে কিন্তু এই জেগাটোত আগত বহুত ফটোগ্ৰাফিও কৰিছোঁ আৰু বহুত ধুনীয়া ভিউ আহে আৰু জেগাডোখৰ মানে ইয়াত মানে ওচৰত যোন মানুহ আছে ন চব মানুহ মানে এনেকুৱা লাগে যে সিহঁতে মানে জন্নতত আছে ইমান ধুনীয়া জেগা আৰু এতিয়া চাওক সিহঁতৰ শ্ল' তাৰপিছত গৈ পেলাই সিহঁতৰ ফটোশ্বুট শেষেই নহয় চাওক
এই চাইছে গালি শুনক গালি ভৰপূৰ গালিৰ কণ্টেণ্ট পাব মুঠতে মই বিপ দিওঁতে মোৰ খতম আৰু কি টেনশ্যন আছে তাকে আপুনি কিহৰ টেনশ্যন আছে দাদা এবাৰ দাদা আপুনি কি টেনশ্যনত আছে এবাৰ কওক না প্লিজ মই এবাৰ জানিব বিচাৰোঁ দাদা প্লিজ টেনশ্যনত আছে UPSC ক্লিয়াৰ কৰিব ল'ৰাটোৱে দাদা এবাৰ প্লিজ এবাৰ কিবা এটা অপিনিয়ন দিয়ক দাদা আপুনি মোক আছে দাদা চাওক গাইছ কি কম গাইছ আৰু কি কম গাইছ অভদ্ৰ গেলা চাওক গাইছ গালি দিছে গাইছ মই ইহঁতক কৈছিলোঁ যেতিয়া আকাশীগংগা যাম তেতিয়া ব্লগত ভালকৈ তহঁতেও মানে অলপ হেল্প কৰিবা তহঁতে কিবা কিবি কবি আৰু তহঁতৰ অপিনিয়ন দিয়ে কিন্তু ইহঁতকেইটা এনেকুৱা ফটোগ্ৰাফীৰ পৰা সিহঁতৰ টাইমেই নাপায় এই জেগাডোখৰ মই বহুত ভাল পাওঁ এইডোখৰ আপোনালোকক এবাৰ দেখাওঁ বলক আৰু বহুত সোপা ষ্টেচু আছে মাজে মাজে চাওক কিবা কিবি ষ্টেচু আছে কি ষ্টেচু গম নাপাওঁ এইটোতো কিবা চক্ৰৰ নিচিনা লাগে এই জেগাডোখৰ চাবলৈ কিবা চক্ৰৰ নিচিনা লাগে ভাঙি গ'ল বহুত পুৰণা বস্তু ন চ' ভাঙি গ'ল আৰু ইয়াত চাওক ভাইটিবিলাকে খেলি আছে এই জেগাটো ইমান ধুনীয়া লাগে চাওক ইমান ধুনীয়া জেগা আৰু ইয়াত ভিতৰত যাব মানা কৰিছে ইয়াত বাঁহ মাৰি থৈছে হ'লেও পোৱালিকেইটা খেলি আছে চাওক এই চাওক ইয়াৰ ভিতৰতো কিবা কিবি ষ্টেচু আছে এই চাওক বহুত সোপা ষ্টেচু আছে ইয়াতো ইয়াত পোৱালিবিলাকে খেলি আছে এইকেইটা চাওক দৌৰা দৌৰি এই চাওক দেখিছে সেই পোৱালিকেইটা ইমান বেয়া গালি দিয়ে দেখিছেনে গাইছ পোৱালিবিলাকৰ মানে আজিকালি এনেকুৱা দিন আহিছে যে পোৱালিবিলাকক গালি দিবলৈ শিকি গৈছে আৰু সিহঁতৰ ধুন গালি দিয়া শিকিছে ত' আৰু ভিডিঅ'টো বহুত দীঘল হৈ গ'ল চ' আজি ভিডিঅ'ত সিমানতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম আৰু মোৰ ছেকেণ্ড চেনেল ছাবস্ক্ৰাইব কৰি দিবা তলত ডিছক্ৰিপশ্যনত লিংক আছে ত' ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু আকাশীগংগা চাই পেলাই কেনেকুৱা লাগিল কৈ দিবা আৰু বাকী এইকেইটা কি কিবা কৰিলে চাওঁ আৰু ফ'ল' কৰিবা ইনষ্টাগ্ৰামত য়েছ সেইটোৰ লিংক আছে ডিছক্ৰিপশ্যনত মোৰটোও দি দিবা অঁ তাৰটো দি দিম মই আৰু আমি কি ফটোশ্বুট কৰিলোঁ চব ইনষ্টাগ্ৰামত পাই যাবা চ' চবকে ফ'ল' কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা বাই